খং নকৰিবা, নিজেই সৰ্বনাশ হবা। অহংকাৰ নকৰিবা, পতন হবা। কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হবা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। স্বামী বিবেকানন্দ। ফুল আৰু পখিলা বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। ৰবীন্দ্ৰনাথ ঠাকুৰ। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ, তাক ধ্বংস কৰা অধিকাৰো আমাৰ নাই। গুৰু নানক। সময়ে হ'ল মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। টমাছ আলভা এডিনছন। আন্ধাৰ যিমানেই গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলে ভয় নকৰিবা, পোহৰ হ'বই। জ্যোতিপ্ৰসাদ আগৰৱালা। তুমি দুখীয়া হৈ জন্ম লৈছা, তাত একো ভুল নাই, কিন্তু তুমি যদি দুখীয়া হৈ মৃত্যুবৰণ কৰা, তেন্তে নিশ্চয়কৈ তোমাৰ ভুল। বীৰুভাই আম্বানী। মুক্তিৰ প্ৰথম চৰ্ত হ'ল শব্দ। যি মানুহে নিজৰ ক'বলগীয়াখিনি প্ৰকাশ কৰিব নোৱাৰে, তেওঁ দাসত্বৰ পৰা কেতিয়াও মুক্তি নাপায়। ৰেগী ক্ৰু। সহজতে পোৱা কোনো বস্তু পৰা মানুহে তৃপ্তি নাপায়। কষ্টসাধ্য বস্তুৰে মানুহৰ মন পৰিতৃপ্তি কৰে। থমাছ হাৰ্ডি। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। ডক্টৰ APJ আব্দুল কালাম। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। চাণক্য। ধন্যবাদ।